নমস্কাৰ আপোনাক স্বাগতম জানাইছো আপোনাৰ প্ৰিয় ইউটিউব চেনেল ট্ৰু অসমলৈ আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম যিয়ে আপোনাৰ আৰু মোৰ দৰে প্ৰতিজন অসমবাসীৰ ভৱিষ্যতৰ সৈতে জড়িত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ভোটাৰ তালিকা পুনৰীক্ষণ ভোটাৰ ৰিভেৰিফিকেশ্যন সন্দৰ্ভত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে এই নতুন নিয়মবোৰ কি ই আপোনাৰ ওপৰত কি প্ৰভাৱ পেলাব কোনে পুনৰীক্ষণ কৰিব লাগিব আৰু কেনেকৈ হ'ব সকলোবোৰ কথা আজি আমি একেলগে ভাদিল কৰিম গতিকে শেষলৈকে চাই থাকিব কিয়নো প্ৰতিটো খবৰে আপোনাৰ বাবে অতি প্ৰয়োজনীয় প্ৰথমতে আসলতে কি হৈছে অসমত বহুদিনৰ পৰা চলি থকা বিদেশী বিতৰণৰ দাবী আৰু নাগৰিকত্বৰ বিষয়টোক লৈ চলি থকা বিতৰ্কৰ মাজতে এই সিদ্ধান্ত আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে আমাৰ ভোটাৰ তালিকাত কোনো ভেজাল থাকিব নোৱাৰে এখন বিশুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাই ইয়াৰ মূল উদ্দেশ্য কিছুমান লোকে হয়তো ভয় খাইছে কিন্তু চৰকাৰে আশ্বাস দিছে যে এয়া কেৱল স্বচ্ছতা অনাৰ বাবেহে কাৰ বাবে এই পুনৰীক্ষণ আপুনি ইয়াৰ আওতাত পৰে নেকি মুখ্যমন্ত্ৰীয়ে তিনিটা বিশেষ শ্ৰেণীৰ ভোটাৰক এই পুনৰীক্ষণৰ বাবে চিনাক্ত কৰিছে মন দি শুনক আপুনিও ইয়াৰ ভিতৰত পৰে নেকি এক নতুন ভোটাৰসকল ব্ৰেণ্ড নিউ ভোটাৰ্ছ যদি আপুনি শেহতীয়াকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে তেন্তে আপোনাৰ তথ্যসমূহ পুনৰ পৰীক্ষা কৰা হ'ব চৰকাৰে নিশ্চিত হ'ব বিচাৰিছে যে আপুনি ভাৰতৰ বৈধ নাগৰিক হয় নে নহয় এয়া আপোনাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ এক সুৱৰ্ণ সুযোগ দুই এক ঠিকানা বহু ভোটাৰ আপোনাৰ ঘৰৰ ঠিকানাত যদি পৰিয়ালৰ সদস্য নোহোৱাকৈ বহু বেছি ভোটাৰৰ নাম পঞ্জীয়ন হৈ আছে তেন্তে সেই নামসমূহৰ ওপৰত চকু ৰখা হ'ব সন্দেহ কৰা হৈছে যে ইয়াৰ মাজত কিছু ভুৱা ভোটাৰ থাকিব পাৰে যদি আপোনাৰ ওচৰত এনে কিবা ঘটে তেন্তে সচেতন হওক ৩ শতায়ু বা ততোধিক বয়স্ক ভোটাৰ ছুপাৰ ছিনিয়ৰ ভোটাৰ যিসকল ভোটাৰৰ বয়স ৯০ বা তাতকৈ অধিক তেওঁলোকৰ নাম বিশেষভাৱে পৰীক্ষা কৰা হ'ব বহু সময়ত দেখা যায় মৃত ব্যক্তিৰ নামো ভোটাৰ তালিকা থাকি যায় এয়া কেৱল তালিকাখন পৰিষ্কাৰ কৰাৰ এক প্ৰচেষ্টা এই পুনৰীক্ষণ প্ৰক্ৰিয়া কেনেকৈ হ'ব ভয় হোৱাৰ প্ৰয়োজন আছেনে এই প্ৰক্ৰিয়াটো কেইবাটাও পৰ্যায়ত চলিব চিন্তা নকৰিব আপোনাক সকলো তথ্য জনাই আছো ঘৰে ঘৰে সমীক্ষা প্ৰথমে বুথ পৰ্যায়ৰ বিষয়াসকলে BLO আপোনাৰ ঘৰলৈ আহিব পাৰে তেওঁলোকে আপোনাৰ পৰিচয় পত্ৰ EPIC আধাৰ কাৰ্ড ঠিকানাৰ প্ৰমাণ আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ চাব বিচাৰিব পাৰে গতিকে সকলো কাগজ-পত্ৰ সাজু কৰি ৰাখক ডিজিটেল নিৰীক্ষণ চৰকাৰে এই গোটেই প্ৰক্ৰিয়াটো ডিজিটেল পদ্ধতিৰে কৰাৰ পৰিকল্পনা কৰিছে ইয়াৰ ফলত ভুল হোৱাৰ সম্ভাৱনা কম হ'ব আৰু প্ৰক্ৰিয়াটো অধিক স্বচ্ছ হ'ব হয়তো আপুনি নিজেই অনলাইনত নিজৰ তথ্য পৰীক্ষা কৰিব পাৰিব যদি সন্দেহ হয় যদি কোনো নাম সন্দেহজনক বুলি ধৰা পৰে তেন্তে গভীৰ তদন্ত হ'ব পাৰে স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সহায়ো লোৱা হ'ব পাৰে যদি কোনোবাই অবৈধ বুলি প্ৰমাণিত হয় তেন্তে তেওঁৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব মুখ্যমন্ত্ৰীৰ বাৰ্তা আৰু বিৰোধীৰ উদ্বেগ মুখ্যমন্ত্ৰী শৰ্মাই খুব স্পষ্টকৈ কৈছে যে এয়া অসমৰ ভূমিপুত্ৰৰ অধিকাৰ সুৰক্ষিত কৰাৰ এক যুঁজ তেওঁ আশ্বাস দিছে যে কোনো নিৰ্দোষী ব্যক্তি যাতে এই প্ৰক্ৰিয়াৰ দ্বাৰা হাৰাশাস্তি নহয় তাৰ প্ৰতি চৰকাৰ সম্পূৰ্ণ সজাগ কিন্তু বিৰোধী পক্ষই এই সিদ্ধান্তক লৈ শংকিত তেওঁলোকে আশংকা কৰিছে যে এই প্ৰক্ৰিয়াৰ জৰিয়তে কিছুমান বিশেষ সম্প্ৰদায়ৰ লোকক অযথা লক্ষ্য কৰি লোৱা হ'ব পাৰে আৰু ইয়াৰ ফলত নাগৰিকত্ব হেৰুৱাৰ ভয়ে জনসাধাৰণক জুৰুলা কৰিব পাৰে শেষত ক'বলৈ গ'লে এই ভোটাৰ তালিকা পুনৰীক্ষণে অসমৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰিছে ইয়াৰ চূড়ান্ত ফলাফল কি হ'ব সেয়া ভৱিষ্যতেহে গম পোৱা যাব কিন্তু এটা কথা নিশ্চিত যে এই প্ৰক্ৰিয়াটোৱে আমাৰ ভোটাৰ তালিকাখন অধিক বিশ্বাসযোগ্য আৰু বিশ্বাসযোগ্য কৰি তুলিব এই সন্দৰ্ভত আপোনাৰ কি মতামত তলৰ কমেণ্ট বক্সত আপোনাৰ চিন্তা আমাক জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰক বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু ট্ৰু অসম চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৈতে জড়িত হৈ থাকক আজিৰ বাবে ইমানেই পুনৰ লগ পাম নতুন খবৰ আৰু নতুন আলোচনাৰ সৈতে ধন্যবাদ